নমস্কাৰ বাপ বান্ধৱসকল আৰু আই মাতৃসকল, লগতে প্ৰিয় দৰ্শকসকল, জয় জয়তে আজি প্ৰভাতী অনুষ্ঠানটিত মই আহিছোঁ গলমৌ নকুলনাথ বাপজনাৰ স্বগৃহলৈ। তেখেতে এজন প্ৰিয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন নিয়মীয়া সংগী। তেখেতে গুৰুজনাৰ সেৱাৰ নিমিত্তে স্বগৃহতেই এই সুন্দৰ নামঘৰটি সাজি উলিয়াইছে। এয়া চাওক, সুন্দৰ নামঘৰটি সাজি উলিয়াইছে। আজি বেছিদিন হোৱা নাই, ফাগুন মাহত নামঘৰটি লৈছে। নিজৰ স্বগৃহতে এয়া গুৰু আসন, নিজৰ স্বগৃহতেই এয়া চাওক, ধুনীয়া সুন্দৰ। এই সুন্দৰ নামঘৰটি সাজি উলিয়াই তেখেতে নিতৌ গুৰুজনাৰ নিমিত্তে নীতি আদৰ্শৰে পুৱা গধূলি ভগৱন্তক সেৱা ভাগি কৰি আহিছে। গতিকে তেখেতৰ মুখেৰেই শুনিব বিচাৰিছোঁ, শৰণ কিয় হ'ব লাগে, হ'লে কি হয়। ইয়াৰ বিষয়ে আপোনালোকক দুই এষাৰ ক'ব। ভিডিঅ'টো চাই থাকিব। বাপ, আপুনি আৰম্ভ কৰক, আসনত বহক। কৃষ্ণ কৃষ্ণ। মই আজিৰ এই প্ৰভাতী অনুষ্ঠানটি এই বাপজনাৰ এই অনুষ্ঠান ভাগেৰে গোটেই অসমবাসীলৈ এটা সেৱা আগবঢ়াইছোঁ। আশা কৰিছোঁ ভগৱন্তই আৰু ভকতে আমাৰ এই সেৱা ভাগে আদৰি ল'ব আৰু এই অনুষ্ঠানটি অসমৰ গোটেই সমাজে যাতে চাই আনন্দ লাভ কৰে, তাৰ বাবে আমি আন্তৰিকতাৰে এই অনুষ্ঠানটিলৈ আগবাঢ়িছোঁ। ধন্যবাদ বাপজনা, আপুনি এটি সুন্দৰ প্ৰশ্ন কৰিছে আৰু গধুৰ প্ৰশ্ন কৰিছে। এই প্ৰশ্নখিনি আজি বহুদিন আগতে হ'ব লাগিছিলে আৰু বহুদিন আগতে এনেকুৱা ধৰণৰ প্ৰচাৰ হ'ব লাগিছিলে, কিন্তু আমি অসমীয়া বৰ দুৰ্ভাগ্য, আজি আমি বহুত পিছুৱাই আছোঁ। যাই নহওক, আজি বৰ সুবিধা পাইছোঁ। অৱশ্যে বৰ ডাঙৰ গধুৰ প্ৰশ্ন এটা কৰিছে। ইমান ডাঙৰ প্ৰশ্নৰ উত্তৰ দিব পৰা ব্যক্তি আমি হৈ উঠা নাই, বা আমি এটি চিন্তা চৰ্চাৰ মাজত আছোঁ। যাই নহওক, আপুনি এটা সুন্দৰ কথা কৈছে। আমি এজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিয়মীয়া সংগী। গুৰুজনে আজিৰ পৰা ৫৫০ বছৰ আগতে আমি অসমীয়া জাতি আৰু মানৱ জাতি কেনেদৰে চলিব লাগে, পাৰিবাৰিক জীৱন আৰু কেনেকৈ ভগৱন্তৰ চিন্তা চৰ্চাত থাকিব লাগে, কিন্তু আমি কৰিব পৰা নাছিলোঁ। যাই নহওক, আমাক যি আদেশ কৰিছে গুৰুজনে, সেই নীতি আদৰ্শ পালন কৰা চেষ্টা এটা কৰি আছোঁ। তাকে আমি নিয়মীয়া সংগী বুলি অনুভৱ কৰোঁ। আৰু এটা ডাঙৰ প্ৰশ্ন কৰিছে, আমাৰ মূলৰ পৰা যিবিলাক নিৰ্বাচিত শৰণ সদস্য, সেইবিলাকে সুন্দৰভাৱে ইয়াৰ বিষয়ে ক'ব পাৰে। আমি ইমানলৈ আগবঢ়া নাই বাপজনা। তথাপি আপুনি যিহেতুকে আমাৰ গৃহলৈ আহি এই গুৰু গৃহত আমাক এইটো প্ৰশ্ন কৰিছে, আমি যদি ইয়াৰ বিষয়ে কিবা অলপ নকওঁ হয়তো অপূৰ্ণ হ'ব। শৰণ কিয় হ'ব লাগে, এইটো বৰ ডাঙৰ প্ৰশ্ন। শৰণ কিয় হ'ব লাগে? শৰণ যদি নহওঁ, আমাৰ গোটেই মানৱ জীৱন, আমি গোটেই জীৱনটো ব্যৰ্থ হৈ যাওঁ। শৰণ অৰ্থাৎ ভগৱন্তৰ ওচৰত আমি আশ্ৰয় গ্ৰহণ কৰাৰ এটা প্ৰয়াস। এই আশ্ৰয় গ্ৰহণ কৰিলে ভগৱন্তই কৃপা কৰে আৰু গুৰুজনাই কৃপা কৰে। এনেকুৱা গুৰুৰ ওচৰত শৰণ ল'ব লাগে, যি গুৰুৱে এন্ধাৰৰ পৰা পোহৰলৈ আমাৰ জীৱনত গতি আগবঢ়াই দিব পাৰে। সেইজন
এনেকুৱা গুৰুৰ ওচৰত শৰণ ল'ব লাগে। আৰু সেইজনে হৈছে আমাৰ পৰম গুৰু জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা। গতিকে আপুনি এটা আৰু ভাল প্ৰশ্ন কৰিছে যে শৰণ ল'লে কি হয়। ইয়াৰ উত্তৰত মই ক'ব বিচাৰিছোঁ, যদি বহুদিন ধৰি এজন ৰোগীয়ে ৰোগগ্ৰস্ত হৈ থাকে, তেওঁক যদি এজন ডক্তৰৰ ওচৰলৈ নি চিকিৎসা কৰা হয়, তাৰপিছত যদি আপুনি 10 দিন বা 15 দিন পিছত সোধে যে বা আপোনাৰ দেহা সুস্থ পাইছেনে, তেতিয়া তেওঁ উত্তৰ এনেকুৱা আহিব যে মই কিছু পৰিমাণে ভাল পাইছোঁ। গতিকে আমি অজ্ঞানত থাকি, এন্ধাৰত থাকি এই জীৱনটো শান্তি বিচাৰি 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 ক'তো নেপাই শ্ৰীমন্ত শংকৰদেৱ সংঘত শান্তি পাম বুলি আৰু শান্তি পোৱাৰ আশাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ থাকিয়েই আমি শৰণ গ্ৰহণ কৰিছোঁ। আৰু তেতিয়াৰে পৰা আমি আত্মাৰ যি শান্তি বুলি কোৱা হয়, এই শান্তি ভাগ আমি পূৰ্ণৰূপে পোৱা হৈছে। উত্তৰটো এনেকুৱা হ'ব পাৰে। হয়। গতিকে আমি জীৱন ধন্য হৈছোঁ। সেইকাৰণে মহাপুৰুষ মাধৱ গুৰুজনে কৈছে, হৰিৰ চৰণত শৰণ লৈ হৰি নাৰায়ণ মানৱীজনম সাম্পৰ কৰিলোঁ। এ হৰি নাৰায়ণ গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণত লৈলো শৰণ। গুৰু বুলিলে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, আৰু ঈশ্বৰ বুলিলে বা ভগৱান বুলিলে এক কৃষ্ণ। এই দুটা বস্তু জানিলে আৰু বহুত জানিব নালাগে, বা জীৱন আমি সাৰ্থক হ'ম, আমাৰ জীৱন ধন্য হ'ব, জীৱন ধন্য হ'ব। গতিকে মই আশা কৰোঁ এই অনুষ্ঠানটিৰ যোগেদি গোটেই অসমবাসী ধন্য হওক, উঠি অহা প্ৰজন্মই গুৰুজনাৰ এই নীতি আদৰ্শ গ্ৰহণ কৰি, নীতি আদৰ্শত থাকি গুৰুজনাৰ সেৱা আগবঢ়াই আৰু নিজকে আগবাঢ়ি যাওক। মই এইখিনিকে কৈ আপোনাৰ প্ৰশ্নভাগী উত্তৰ এনেভাগে দিয়া হ'ল। আৰু আমি ইমান জানা ব্যক্তি নহয়, তথাপি আমি এটা চেষ্টাৰ মাজত আছোঁ বুলি কৈছোঁ আগতে, এতিয়াও কৈছোঁ। ইয়াকে কৈ মই মোৰ আজি এয়াই আছিল শৰণ কিয় হ'ব লাগে, হ'লে কি হয়, দুই আষাৰ আমাৰ বাপ জনাই আপোনালোকক ক'লে। ভিডিঅ'টো চাব। আজিলৈ ইমানেই, ধন্যবাদ।